वेलकम टू ब्लॉग पेसियल जरिका আমি এতিয়া গৈ আছো চেঁচাপুঙলে চেঁচাপুং হয় চেঁচাপুং গৈ আছো আৰু আমি চেঁচাপুঙত গৈ পিনে লগ পাই আছো আমি চেঁচাপুং আহি পাই গলোহি এয়া হল পানী এইজনী মই আপোনাক ভালকৈ দেখাইছোঁ এয়া চেঁচাপুঙৰ পৰিৱেশ আৰু এয়া মই গৈ আছোঁ পানীত তাৰ পৰিৱেশ দেখিলে এতিয়া আমি এনেকৈ গৈ আছোঁ সব দৃশ্য দেখাব নোৱাৰিম কাৰণ বহুত দীঘলীয়া হৈ যাব যিকণ বাৰু দেখাবলৈ যত্ন কৰিছোঁ আৰু এতিয়া আমি সেয়া গৈ আছোঁ তেনেহ'লে লগ পাম হাই এভৰিৱান সিদিনাখনি ব্লগ বনোৱা নহ'লে আৰু আজি আমি নিচাদহঁতৰ ঘৰত আজি বেলেগ এটা দিন বাৰু আজি আমি নিচাদহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে তালৈ আহিছোঁ আৰু এইফালে এপাদৰে কাম কৰি আছে দেখাইছোঁ সেই যেন দেখিছে এনে এপাদৰে হাই কৈ দিয়ক হাই আমাৰ মইনা দাও আছে এফালে পঢ়ি নেদেখাব আপোনালোকক নাচ কৰে সেইকাৰণে পলালে সঁচাকৈ পলালে অঁ লাইট চাইট অফ কৰি 10 মাৰি দিলে আপোনাক একদম খোৱাৰ সময়ত লগ পাইছোঁ তেনেহ'লে বাই বাই আকৌ এবাৰ লগ পাম এতিয়া আমি খাবলৈ ৰেডি হ'লোঁ এয়া চাৰ্ভিচ কৰি আছে মইনা দাই আৰু আপোনাক ভালকৈ দেখাইছোঁ এইটো নিচাদো এইটো পাপা আৰু এইফালে মা বহি আছে এয়া ভাত খুৱাইছে ভাত খাইছোঁ আৰু মাংসৰ বাতি খাব লাগিব মন আছে আৰু মই গাড়ীখন দি দিয়া মোৰ ভাত ৰেড চাউলৰ ৰেচিপি এইটো কিমান ধুনীয়া মাছ ইমান ডাঙৰ মাছ এইটো ডাঙৰ মাছ আছে ডাঙৰ মাছ এই পিচ চোৱা এই পিচ চোৱাবলৈ কোৱা মাছ সেইটো নিচাদো আৰু এফালে বনাইছে এপাদৈ বাঢ়ি আছে এয়া এজনী আমাৰ এপাদ আমাৰ আচলি লাষ্ট কাম মানুহটো তেনেহ'লে এতিয়া মানে ব্লগটো সামৰি দিছোঁ আৰু আজিৰ ব্লগটো আমি খাই ল'ম তেনেহ'লে তাৰপৰা খাই লৈ শুমগৈ আৰু এতিয়া বাই বাই তেনেহ'লে